ৰ'ব গাইছ, ইয়াতে কোনো ধৰণৰ সাংস্কৃতিক সন্ধিয়া বা বিহু ফাংচন হৈ থকা নাই। তো আপোনালোকে দেখা পাইছে এই যে ঢোল মাদল আৰু বড়ো কৃষ্টি আৰু এই মানুহ কেইজন যে গেডাৰিং হৈ আছে, ইয়াতে তাৰমানে কোনো ধৰণৰ ফাংচন হৈ থকা নাই। মানে আমি কি কৰি আছোঁ জানানে? ইয়াতে মানে আমি ৰখি আছোঁ ৰাজু দাৰ কাৰণে, ৰাজু দাক মানে আমি আদৰি নিয়াৰ কাৰণে। তো সকলোৱে মানে ইয়াতে অপেক্ষাত আছে, পূৰা একদম মানুহ ইয়াতে গেডাৰিং দেখা পাইছে আপোনালোকে, পূৰা ৰাজু দাক আদৰি নিয়াৰ বাবে। আৰু এই বড়ো কৃষ্টি মানে দল এটা ৰখি আছে, আৰু এই আমাৰ মানে আই মাতৃবিলাক বাইদেউবিলাক চবেই মানে নাচি আছে, ফূৰ্তি কৰি আছে, আৰু এইফালে বোমা মানে উৰাই আছে একদম মানে কি কবি আৰু। আপোনালোকে নিশ্চয় গম পাইছে আমাৰ বকো ছয়গাঁও সমষ্টিত আমাৰ ৰাজু মেচ মানে প্ৰাৰ্থী আছিল, তো জিকিছে বিজেপিত। তো ইমান ফূৰ্তি চাই লওক আপোনালোকে, মই মানে ভাষাৰে ক'ব নোৱাৰোঁ, আপোনালোকে নিজে চাই লওক একবাৰ। তো গাইছ, বহুত অপেক্ষাৰ পিছত আমাৰ ৰাজু দা আমাৰ মাজত আহি পাল। তো ইয়া চাই লওক একদম সকলোৱে মানে আদৰি নিয়াৰ কাৰণে ব্যস্ত, পূৰা ব্যস্ত। তো গাইছ, এনেকৈ ৰাজু দাক বহুত টাইমৰ পৰা মানে আদৰি আনিলোঁ, একদম ৰাস্তাৰ পৰা একদম ঘৰক লাগি মানে পেণ্ডেল বনাইছে, পেণ্ডেলক লাগি একদম আদৰি আনিলোঁ সকলোৱে। তো সেনেকৈ আহি কেনে মানে অলপ মানে এনজয় কৰিলে, ৰাজু দাও কৰিলে, সকলোৱে মানে এনজয় কৰিলে, আপোনালোকে নিশ্চয় দেখা পাব। জয় জয়তে মই আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি আপোনালোকৰ এই সহায় সহযোগিতাৰ বিনিময়ত আজি মই 60,000 প্ৰায় 60,000 ভোটৰ ব্যৱধানত জয়যুক্ত হৈ আপোনালোকক মই সেৱা আগবঢ়োৱাৰ কাৰণে যি প্ৰতিনিধিত্ব কৰাৰ যিটো সুযোগ মই পাইছোঁ, তাৰ কাৰণে আপোনালোকক মই অন্তঃকৰণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ইচ্ছা শক্তি বা মোৰ এটা হেঁপাহ আছিলে যে মোৰ দেউতাৰ যিটো আধৰুৱা সপোন, সেইটো যাতে মই বাস্তৱত কেতিয়াবা ৰূপায়িত কৰিব পাৰোঁ। আৰু তাৰ কাৰণে এই সুবৰ্ণ সুযোগ মোৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক দিলে। মোৰ ওপৰত তেখেতে বিশ্বাস ৰাখিলে, আস্থা ৰাখিলে, আৰু মোক ভাৰতীয় জনতা পাৰ্টী দলৰ টিকট দিলে। আৰু পৰৱৰ্তী দিনত আপোনালোকে দেখিলে মই আজি আপোনালোকৰ সন্মুখত নৱনিৰ্বাচিত বিধায়ক হিচাপে মই চাগে আপোনালোকৰ সন্মুখত ভাষণ ৰাখি আছোঁ। ইয়াৰ কাৰণে আটাইতকৈ চেৰৰ পাত্ৰ হ'ল কিন্তু যে আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব। ময়ো নতুন মানুহ,
গতিকে আপোনালোকে মোক ভুল হ'লে মোক ক্ষমা কৰিব বা মোক আপোনালোকে শুদ্ধ পথটো দেখুৱাই দিব আৰু কিবা যদি ভাল কৰোঁ প্ৰশংসা কৰিব যাতে মই উৎসাহিত হওঁ আৰু যাতে তেনেকুৱা কাম ভালকৈ কৰিব পাৰোঁ। গতিকে সকলোকে মই পুনৰবাৰ মোৰ এই সেৱা যাচিছোঁ। আৰু এনেকৈ গাইছ ৰাজুদাই অলপ ভাষণ দিলে আৰু আমিও শুনিলোঁ, তাৰপিছত তাৰ পৰা গুচি আহিলোঁ আৰু আজিলৈ ইমানতে টাটা বাই বাই এণ্ড জয় হিন্দ আৰু জয় ৰাজুদা।